নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মৌলানা বদৰুদ্দিন আজমলক লক্ষ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী বিমল বৰাই। বিমল বৰাই মৌলানাগৰাকীক উদ্দেশ্যি কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো, জাতিৰ শত্ৰু হৈছে মৌলানা বদৰুদ্দিন আজমল আৰু তেনে জাতিৰ শত্ৰুৰ হাতত 500 টকাত আপোনালোক বিক্ৰী নহ'ব। বদৰুদ্দিনৰ ওচৰত আঁঠু নল'ব অসমীয়া লোকে। আজমলৰ ওচৰত 1000 কোটি টকা থাকিব পাৰে, পইচা আছে বাবেই 500 টকাকৈ দলিয়াই দিব পাৰিছে। কিন্তু বদৰুদ্দিন আজমলে অসমীয়াক কেতিয়াও কিনিব নোৱাৰে। শংকৰদেৱৰ জন্মস্থান বহু লাখ কোটি টকা দিও কিনিব নোৱাৰিব আজমলে। আজমলৰ ওচৰত আঁঠুলৈ 860জন শ্বহীদক কেতিয়াও অপমান নকৰিব আপোনালোকে। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়ে যিহেতু বদৰুদ্দিন আজমলে। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈকে আজমলে জন্ম দিছিল AIDF দল। ইয়াৰ উপৰিও বদৰুদ্দিন আজমল আমাৰ বন্ধু কেতিয়াও হ'ব নোৱাৰে। বিজেপি নহাহেঁতেন হয়তো গুৰুজনাৰ জন্মস্থানো আজি উদ্ধাৰ নহ'লেইহেঁতেন। কেৱল ইমানেই নহয়, জাতীয়তাবাদৰ কথা কৈ আজমলৰ লগত মিলামিছা এইবোৰ কেতিয়াও নচলিব। লগতে জাতীয়তাবাদ আৰু আজমল একেই হ'ব নোৱাৰে। বিশেষ এজেণ্ডা হৈহে এতিয়া শিৱসাগৰলৈ আহিছে মৌলানা বদৰুদ্দিন আজমল। হুইজ বদৰুদ্দিন আজমল পাহৰি গ'লে নহ'ব, মনত ৰাখক সকলোৱে। নামটিত থকা আগৰ নিবলৈহে হস্পিটেল খুলিব বিচাৰিছে আজমলে। ইয়াৰ উপৰিও শিৱসাগৰত অবৈধ ঘাটি বনাবৰ বাবেহে আগবাঢ়িছে বদৰুদ্দিন আজমল। এনেদৰে এতিয়া বদৰুদ্দিন আজমলক থকা সৰকা কৰিছে মন্ত্ৰী বিমল বৰাই। পৰৱৰ্তী খবৰটো হৈছে, এতিয়াৰে পৰা প্ৰথম পত্নী থকাৰ পিছত আন মহিলাৰে সম্পৰ্ক ৰাখিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন কৰা হ'ব প্ৰায় 20% পৰ্যন্ত দৰমহা। ইতিমধ্যে এই সন্দৰ্ভত নতুন আইন আনিবলৈ সাজু মুখ্যমন্ত্ৰী শৰ্মা। পুনৰ জনাইছো, মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰখা চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ নোহোৱাকৈ সম্পৰ্ক ৰাখিলে কৰ্তন কৰা হ'ব দৰমহা। বহু চৰকাৰী কৰ্মচাৰীয়ে যিহেতু বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হয় আৰু তেনে কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰথম পত্নীয়ে আবেদন কৰিলেই 20% পৰ্যন্ত কৰ্তন কৰা হ'ব দৰমহা। আৰু সেই দৰমহা কৰ্তন কৰি প্ৰেৰণ কৰা হ'ব প্ৰথমগৰাকী পত্নীলৈ। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে বেচৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো এই নিয়ম বলবৎ কৰিবৰ কাৰণে অতি শীঘ্ৰেই আইন আনিব চৰকাৰে। স্বাধীনতা দিৱসৰ দিনাই এই ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে, দেশত অতি শীঘ্ৰেই এইবাৰ প্ৰচলন হ'বলৈ গৈ আছে 10 আৰু 20 টকীয়া প্লাষ্টিকৰ নোট। কাৰণ ইতিমধ্যে তাৎক্ষণিকভাৱে RBI লাভ কৰিছে অনুমোদন। আৰু এই সন্দৰ্ভত সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছো, ভাৰতত অতি শীঘ্ৰেই প্ৰচলন হ'ব প্লাষ্টিকৰ নোট। এতিয়া প্ৰশ্ন হয়, কি হ'ব কাগজৰ সেই নোটসমূহৰ? এনে ক্ষেত্ৰতো ইতিমধ্যে RBI গ্ৰহণ কৰিছে সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ পৰা তাৎক্ষণিকভাৱে RBI লাভ কৰিলে অনুমোদন। প্ৰথম পৰ্যায়ত 100 কোটি নোট মুকলি কৰিব RBI। ইয়াৰ উপৰিও পূৰ্বৰ সেই 10 আৰু 20 টকীয়া কাগজৰ নোটসমূহ হ'বলৈ গৈ আছে শীঘ্ৰেই প্লাষ্টিকৰ। যদিহে কেনেবাকৈ এইবাৰ পৰীক্ষা সফল হয় তেন্তে দেশত প্ৰচলন হ'ব প্লাষ্টিকৰ নোট। লগতে এই নোটসমূহ প্ৰচলন যদিহে কেনেবাকৈ নিয়মিতভাৱে হয় তেন্তে RBI ইয়াৰ পিছতো আৰু নোট নিৰ্মাণ কৰিব। ইতিমধ্যে ৰাজ্যসভাত এই তথ্য দাঙি ধৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে কাগজৰ 10 আৰু 20 টকীয়া কাগজী নোটসমূহ কেতিয়াও বন্ধ নহয়। দুয়োবিধ নোট একেলগে চলি থাকিব দেশত। কিন্তু পৰ্যায়ক্ৰমে কাগজৰ নোটসমূহ বন্ধৰ পৰিকল্পনা হয়তো কৰিব পাৰে চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সৰু পথাৰৰ সমজিলাৰ উৰিয়ামঘাটত পুনৰবাৰ হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। কাৰণ ইতিমধ্যে আঁতৰিছে যিহেতু ন্যায়ালয়ৰ বাধা। আৰু ন্যায়ালয়ৰ বাধাৰ বাবেই বিগত এই কেইমাহ ধৰি উচ্ছেদ অভিযান বন্ধ হৈ আছিল। আৰু পুনৰ আহি থকা 18 আগষ্টত গেলাজানৰ লগতে 3 নং ৰজাপুখুৰীত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰটো হৈছে, সাৱধান হওক ৰাজ্যবাসী, পুনৰ বতৰে ধাৰণ কৰিছে কালৰূপ। তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ইতিমধ্যে দেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছো, উৎকট গৰমৰ মাজতে আহি গ'ল প্ৰচণ্ড বৰষুণ। দিনতে ইতিমধ্যে অন্ধকাৰ হৈ পৰিছে আকাশ। আৰু বতৰ বিজ্ঞান কেন্দ্ৰইও জাৰি কৰিছে হাই এলাৰ্ট। জানিব পৰা মতে আগন্তুক 19 আগষ্ট পৰ্যন্ত অসমত হ'ব পাৰে ধুমুহা বৰষুণ। কাৰণ ইতিমধ্যে ৰাজ্যৰ 23খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভাৰতৰ লগত বন্ধুত্ব স্থাপন কৰিবৰ বাবে সাজু ইৰাণ।
আৰু অতি শীঘ্ৰেই দিল্লীলৈ আহিব ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকী। পুনৰ জনাইছোঁ, ভাৰত আৰু ইৰাণৰ সম্পৰ্কৰ ক্ষেত্ৰত আন এক ডাঙৰ খোজ। দিল্লীলৈ আহিবলৈ সাজু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান। আৰু কেইবাটাও বিষয়ত চলিব দ্বিপাক্ষিক আলোচনা। নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্স সন্মিলনত ভাগ ল'ব এইবাৰ ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু সেই সন্মিলনতেই ইৰাণ আৰু ভাৰতৰ সম্পৰ্কৰ মাজত হ'ব দ্বিপাক্ষিক আলোচনা। ইৰাণ আৰু ভাৰতৰ সুসম্পৰ্কৰ ক্ষেত্ৰতো চলিব আলোচনা। লগতে হৰমুজ প্ৰণালীত চলি থকা টেনচন আদিৰ ওপৰতো চলিব আলোচনা। এইখিনিতে আপোনালোকক জনাওঁ যে পশ্চিম এছিয়া অশান্ত হৈ থকাৰ সময়তে ইৰাণৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণে তাৎপৰ্য ইতিমধ্যে বৃদ্ধি কৰিছে দেশত। পৰৱৰ্তী খবৰটো হৈছে, আজি হৈছে 16 আগষ্ট আৰু আজিৰ দিনটোৱে হৈছে অন্তিম তাৰিখ। ৰন্ধন গেছৰ প্ৰতিগৰাকী গ্ৰাহকৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী খবৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। আজি হৈছে 16 আগষ্ট, অৰ্থাৎ অন্তিমটো দিন। ৰন্ধন গেছৰ প্ৰতিগৰাকী গ্ৰাহকৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী। KYC যদিহে আপুনি আজিৰ দিনটোৰ ভিতৰত সম্পন্ন নকৰে, তেন্তে আপুনি আজিৰে পৰা হয়তো নাপাব পাৰে গেছ চিলিণ্ডাৰ। এতিয়া প্ৰশ্ন হয়, কেনেকৈ কৰিব পাৰিব আপুনি আবেদন? প্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰক। আপোনাৰ গেছ চিলিণ্ডাৰৰ কোম্পানীৰ নাম বাছনি কৰক স্ক্ৰীনত। আৰু যদিহে আপোনাৰ একাউণ্ট নাই, তেন্তে নিউ ইউজাৰ অপশ্যনত ক্লিক কৰি দিয়ক। আৰু একাউণ্ট যদিহে আছে, নাম আৰু মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰক সোনকালে। প্ৰথমতে আপুনি স্ক্ৰীনত দেখিবলৈ পাব KYC অথবা চেক KYC ষ্টেটাছ নাইবা আপডেট KYC অপশ্যন, তাত ক্লিক কৰি দিয়ক। আৰু তাৰ পাছতেই আপোনাৰ আধাৰ নম্বৰ সন্নিৱিষ্ট কৰক। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও আপুনি মোবাইল এপৰ সহায়তো কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 7.7 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে এইবাৰ বিশ্ব। কি হৈছে আচলতে ভূগৰ্ভত? কিয় ধাৰাবাহিকভাৱে প্ৰতিদিনেই আহি আছে কম পৰিমাণে হ'লেও ভূমিকম্প? আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ অস্থিৰ হৈ পৰিছে সমগ্ৰ ভূগৰ্ভ। 7.7 প্ৰাবল্যৰ ভূমিকম্পত কঁপিছে সমগ্ৰ পৃথিৱী। ভূমিকম্পৰ পাছতে প্ৰলয়কাৰী ছুনামিৰো এতিয়া সতৰ্কবাণী জাৰি কৰা হৈছে। তথ্য অনুসৰি এইবাৰ ইণ্ডোনেছিয়াত শ অট্টালিকা একেবাৰে ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ লোকে এৰিবলৈ বাধ্য হৈ পৰিছে ছুনামিৰ ভয়ত নিজৰ সপোনৰ ঘৰ দুৱাৰ। জানিব পৰা মতে 7.7 প্ৰাবল্যৰ এই ভূমিকম্পৰ উৎপত্তি আছিল ইণ্ডোনেছিয়াৰ ফ্লৰেছ দ্বীপ। 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে আহিছে 6.1 প্ৰাবল্যৰ আফটাৰশ্বক। পৰৱৰ্তী খবৰটো হৈছে, তাৎক্ষণিকভাৱে একেবাৰে বেন কৰি দিয়া হৈছে দেশত গুটখা পান মছলা। ৰাজ্য চৰকাৰে বলবৎ হোৱাকৈ গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সম্পূৰ্ণৰূপে এইবাৰ দেশত নিষিদ্ধ কৰা হ'ল গুটখা পান মছলা। বিমল ৰজনীগন্ধা কমলা পচন্দ শিখৰ কিনিব নোৱাৰিব এতিয়াৰে পৰা এজনো গ্ৰাহকে। দেশৰ ভিতৰতে নজিৰ স্থাপন কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। গুটখা পান মছলাৰ প্ৰস্তুত, সংৰক্ষণ, পৰিবহণ, বিতৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা ইতিমধ্যে আৰোপ কৰা হৈছে। টবাকো আৰু নিকটিনজাতীয় সকলো সামগ্ৰী নিষিদ্ধ ঘোষণা কৰিছে কৰ্ণাটকৰ চৰকাৰে। জানিব পৰা মতে খাদ্য সুৰক্ষা আৰু ড্ৰাগ প্ৰশাসন বিভাগে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰিছে এই জাননী। যোৱা 10 আগষ্টৰ পৰাই প্ৰযোজ্য হোৱাকৈ ৰাজ্যখনত নিষিদ্ধ হৈ আছে এইসমূহ গুটখা পান মছলা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।